নমস্কাৰ, মই দেৱজানী পকলিয়াল, গড়গাঁও মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ সহকাৰী অধ্যাপিকা। আজি স্নাতক পৰ্যায়ৰ ছাত্ৰ-ছাত্ৰীসকলৰ বাবে উপযোগী হোৱাকৈ মাধৱদেৱৰ বৰগীত সম্পৰ্কে কিছু কথা আলোচনা কৰিবলৈ আগবাঢ়িছো। অসমীয়া সাহিত্যৰ শংকৰী যুগৰ সুবৰ্ণ সাহিত্যৰাজিৰ কৃতিকাৰসকলৰ ভিতৰত অন্যতম প্ৰভাৱশালী কৃতিকাৰ হৈছে মাধৱদেৱ। অসমৰ জাতীয় জীৱনত ধৰ্মগুৰু তথা মহাপুৰুষ হিচাপে বন্দিত এইজনা মনীষীৰ দ্বাৰা ৰচিত সাহিত্যৰাজিয়ে অসমীয়া সাহিত্যক এক বিশেষ মৰ্যাদা প্ৰদান কৰিবলৈ সক্ষম হৈছে। বৰগীত হৈছে এনে এক অমূল্য সম্পদ। মহাপুৰুষ শংকৰদেৱ আৰু মাধৱদেৱৰ দ্বাৰা ৰচিত নিৰ্দিষ্ট ৰাগ বিশিষ্ট আধ্যাত্মিক ভাৱসম্পন্ন গীতসমূহক বৰগীত বুলি কোৱা হয়। এই ক্ষেত্ৰত মন কৰিবলগীয়া কথা যে শংকৰদেৱ আৰু মাধৱদেৱৰ ৰচিত বৰগীতৰ সমধৰ্মী ভাৱ, ভাষা, ৰাগ আদি বিশিষ্ট হলেও অইন কবিৰ সৃষ্টিক বৰগীত আখ্যা দিয়া নহয়। কেৱল মহাপুৰুষ দুজনাৰ বিৰচিত বিশেষ গীতসমূহকহে বৰগীত বুলি কোৱা হয়। এই গীতসমূহক কোনে আৰু কেতিয়াৰ পৰা বৰগীত হিচাপে নামকৰণ কৰিছিল এই সম্পৰ্কে পণ্ডিতসকলৰ মাজত মতভেদ দেখা যায়। অৱশ্যে এই কথা নিশ্চিতভাৱে ক'ব পাৰি যে মহাপুৰুষ দুজনাই নিজে বৰগীত বুলি কোৱা নাই। মহেশ্বৰ নেওগে স্বৰ ৰেখাত বৰগীত পুথিখনত কৈছে, বৈষ্ণৱসকলৰ গীতৰ মাজৰ এটা ভাগক বিশেষ স্থান দি শংকৰ মাধৱৰ এক পঞ্জী গীতক বৰগীত বোলা হৈছে। সমসাময়িক বা পূৰ্বৰ অন্যান্য কবিৰ ৰচিত গীতপদৰ তুলনাত শংকৰ মাধৱ ৰচিত গীতসমূহক উচ্চ খাপৰ বা পৃথক বুজাবলৈ অনুগামীসকলে শ্ৰেষ্ঠ বুজোৱা বৰ বিশেষণ ব্যৱহাৰ কৰি বৰগীত নামটিৰ প্ৰচলন কৰিছিল বুলি ধাৰণা কৰিব পাৰি। অসমীয়া সাহিত্যৰ অন্যতম বুৰঞ্জী প্ৰণেতা সত্যেন্দ্ৰনাথ শৰ্মাই বৰগীত সম্পৰ্কত কৈছে, বিষয়বস্তুৰ মহত্ব, ৰচনাভংগীৰ সৌষ্ঠৱ আৰু শাস্ত্ৰীয় সুৰৰ গাম্ভীৰ্য আৰু কল্পনাৰ সংযমে মহাপুৰুষৰ দ্বাৰা ৰচিত এই গীতসমূহক সমসাময়িক আন শাস্ত্ৰীয় সুৰযুক্ত গীতৰ পৰা পৃথক কৰিছে আৰু এই কাৰণেই ইয়াক সাধাৰণ গীতৰ বিপৰীতে বৰগীত বোলা হয়। অষ্টাদশ শতিকামানত বৰগীত শব্দৰ প্ৰচলনৰ কথা গুৰুচৰিত কথাপুথিত হোৱা ইয়াৰ প্ৰথম উল্লেখৰ পৰা জানিব পাৰি। চৰিত পুথি মতে শংকৰদেৱৰ বৰগীতসমূহ দুৰ্ভাগ্যৰ ক্ৰমে জুইত জাহ যোৱাৰ পাছত মাধৱদেৱক গীত লিখিবলৈ কয়। গুৰুৰ নিৰ্দেশ অনুসৰি মাধৱদেৱে 9-11টা বৰগীত ৰচনা কৰাৰ কথা পোৱা যায়, যদিও বৰ্তমান মাধৱদেৱৰ নামত সিমান সংখ্যক বৰগীত পোৱা নাযায়। প্ৰাপ্ত বৰগীতৰ সংখ্যাৰ ক্ষেত্ৰতো পণ্ডিত সমালোচক ভেদে ভিন্নতা দেখা যায়। উদাহৰণস্বৰূপে মহেশ্বৰ নেওগৰ মতে 157টা, আনহাতে সত্যেন্দ্ৰনাথ শৰ্মাৰ মতে প্ৰায় 9 বৰগীত মাধৱদেৱে ৰচনা কৰিছিল। শংকৰদেৱ আৰু মাধৱদেৱ তেওঁলোক দুয়োজনাই বৰগীত ৰচনাৰ ক্ষেত্ৰত ব্ৰজাৱলী ভাষাৰ প্ৰয়োগ কৰিছিল। অৱশ্যে মাধৱদেৱে বৰগীত ৰচনা কৰোঁতে ব্ৰজাৱলী শব্দতকৈ কামৰূপী ভাষাৰ শব্দৰ প্ৰয়োগ অধিক পৰিমাণে কৰা দেখা যায়। তদুপৰি পুৰণি কোচবিহাৰ ৰাজ্যৰ ৰাজবংশী ভাষাৰ শব্দৰ ব্যৱহাৰো পোৱা যায়, উদাহৰণস্বৰূপে সাঁসী, চৱাল ইত্যাদি। মাধৱদেৱৰ বৰগীতৰ বিষয়বস্তুক সামগ্ৰিকভাৱে 3টা ভাগত ভগাব পাৰি: স্তুতিমূলক বা প্ৰাৰ্থনামূলক, উপদেশমূলক, অৱতাৰী কৃষ্ণৰ লীলা বিষয়ক। শংকৰদেৱ আৰু মাধৱদেৱৰ বৰগীতৰ মূল আধাৰ আধ্যাত্মিক ভাৱ যদিও তেওঁলোকৰ ৰচিত বৰগীতৰ বিষয়বস্তুৰ ক্ষেত্ৰত কিছু পাৰ্থক্য তথা নিজা বিশেষত্ব পৰিলক্ষিত হয়। মাধৱদেৱে বৰগীত ৰচনা কৰোঁতে কৃষ্ণৰ শিশু কালচোৱাৰ লীলা খেলা, চল চাতুৰী, জাগন, শৌৰ্যক্ৰিয়া আদিক বিশেষভাৱে ঠাই দিছে। কৃষ্ণৰ শিশুকালৰ মনোৰম লীলা খেলাৰ মাজেৰে তেওঁ ভক্তিৰসত নিমজ্জিত কৰাবলৈ প্ৰযত্ন কৰিছে। মাধৱদেৱৰ বৰগীতত যশোদাৰ পুত্ৰস্নেহ, শিশুকৃষ্ণৰ ৰূপগুণৰ বিচিত্ৰ বৰ্ণনা প্ৰভাৱশালী ৰূপত প্ৰকাশ পাইছে। মাধৱদেৱ ৰচিত প্ৰথমটো বৰগীত হৈছে ৰে মন হেৱহু হৰি কহু চৰণা। মাধৱদেৱৰ বৰগীতৰ বিষয়বস্তু সম্পৰ্কীয় আন কেতবোৰ দিশ পৰিলক্ষিত হয়।
তেওঁ ৰামায়ণ কথাৰ অৱতাৰণাৰে বৰগীত ৰচনা কৰিছিল, য'ত তেওঁ ৰাম আৰু কৃষ্ণৰ অভিন্নতা দেখুৱাইছে। উদাহৰণস্বৰূপে জয় জয় ৰাম ৰাঘৱ ৰঘুকুল পংকজ এই বৰগীতটোত ৰামক তেওঁ সকলো জগতৰে অধিকাৰী বুলি বন্দনা কৰিছে। তেনেদৰে আন এটি বৰগীত দেখুৰে নয়ন ভৰি লুই এই বৰগীতটোত তেওঁ অযোধ্যাপতি ৰামৰ ৰূপৰ বৰ্ণনাৰ লগতে চৌপাশৰ উল্লাসপূৰ্ণ পৰিৱেশৰ চিত্ৰ অংকন কৰিছে। মাধৱদেৱে গোকুলত কৃষ্ণই খেলা ফাকুৱা উৎসৱক অৱলম্বন কৰিও বৰগীত ৰচনা কৰিছিল। ফাগু খেলাই কৰোণাময় এই নন্দকুমাৰ, ভাই দেখো কমলাপতি দোলৰ ৰূপৰে, দোলাই গোবিন্দ পৰমানন্দে আদি এনে বিষয়ক বৰগীত। এই বৰগীতকেইটিত তেওঁ দৌলোৎসৱৰ আনন্দৰ বৰ্ণনা কৰিছে। বৈকুণ্ঠত চৈতন্য বনমালীয়ে খেলা দৌলোৎসৱৰ আনন্দ গোকুলতো মিলিছে। এই জনা হৰিৰ চৰণেই মাধৱৰ গতি বুলি তেওঁ ভক্তিৰসত নিমজ্জিত হৈছে। মাধৱদেৱৰ বৰগীতৰ আন এটি মন কৰিবলগীয়া দিশ হৈছে ৰাধা চৰিত্ৰৰ উপস্থাপন, যিটো শংকৰদেৱৰ বৰগীতত পৰিলক্ষিত নহয়। উদাহৰণস্বৰূপে মাধৱদেৱ বিৰচিত ৰাধাকু আগুহৰি বুলত চাতুৰি এই বৰগীতটিৰ কথা ক'ব পাৰি। মাধৱদেৱে কৃষিক অৱলম্বন কৰিও বৰগীত ৰচনা কৰিছিল। আমাৰ ভাৰতৰ প্ৰায়সকল লোকেই কৃষিজীৱী, সেয়ে ভাৰতবৰ্ষৰ সৰ্বসাধাৰণ লোকৰ বোধগম্য হোৱাকৈ কৃষি কাৰ্যৰ সৈতে হৰি ভক্তিৰ ৰিজনি দেখুৱাই হৰি নামৰ শ্ৰৱণ কীৰ্তনৰূপী খেতি কৰিবলৈ তেওঁ উপদেশ দিছে। এই খেতি বানপানী অনাবৃষ্টিয়ে নষ্ট কৰিব নোৱাৰে। যেনেদৰে পথাৰত যিমান গুটি সিঁচা হয় সিমান ফল পোৱা যায়, তেনেদৰে হৰি ভক্তিৰ গুটিও যিমানেই সিঁচা হয় সিমানেই ফল পোৱা যায়। মাধৱদেৱৰ এই বৰগীতটিৰ মূল ভাৱ এয়াই। মাধৱদেৱে তেওঁৰ বহুকেইটি বৰগীতত পবিত্ৰ ভাৰতভূমিৰ ধাৰণা দাঙি ধৰিছে। মাধৱদেৱে সেই তেতিয়াৰ দিনতেই সাহিত্য ৰচনা কৰোঁতে সৰ্বভাৰতীয় প্ৰেক্ষাপটক চকুৰ আগত ৰখাটো অতিশয় গুৰুত্বপূৰ্ণ। আমাৰ ভাৰতবৰ্ষ অতীজৰে পৰা অন্য দেশৰ তুলনাত জাগতিক ঐশ্বৰ্যৰে সমৃদ্ধিশালী নহলেও আধ্যাত্মিক ঐশ্বৰ্যৰে সমৃদ্ধিশালী। সেয়ে ভাৰতবৰ্ষক হৰিনাম ৰত্নৰ দ্বীপ বুলি ইয়াত জন্ম লভাসকলক নাম ৰত্নৰ ব্যৱসায় কৰিবলৈ তেওঁ উপদেশ দিছে। তদুপৰি আন এটি বৰগীতত কলিকালত পবিত্ৰ ভাৰতবৰ্ষত নৰতনু লাভ কৰা পৰম ভাগ্যৰ কথা বুলি উল্লেখ কৰিছে এনেদৰে, ধন্য ধন্য কলিকাল, ধন্য নৰতনু ভাল, ধন্য ধন্য ভাৰতবৰিষে। গতিকে এই আলোচনাটিৰ পৰা মাধৱদেৱৰ বৰগীতৰ বিশেষত্ব সম্পৰ্কে এটি সম্যক ধাৰণা কৰিব পাৰি যে তেখেতৰ বৰগীতৰ বিষয়বস্তু অতিশয় বৈচিত্ৰ্যপূৰ্ণ, ব্ৰজাৱলী আৰু ঘৰুৱা প্ৰাঞ্জল ভাষাৰ সংমিশ্ৰিত প্ৰয়োগ, সৰ্বভাৰতীয় আবেদন, প্ৰেম ভক্তিৰস সিদ্ধ আকুল প্ৰাৰ্থনা, অৱতাৰী কৃষ্ণৰ লীলা বিষয়ক গীতসমূহত বাৎসল্য ৰসৰ সুন্দৰ প্ৰকাশ, শাস্ত্ৰীয় ৰাগ তথা ভক্তিভাৱৰ গভীৰতাই সৃষ্টি কৰা সাংগীতিক মাধুৰ্য ইত্যাদি হৈছে মাধৱদেৱৰ বৰগীতৰ মন কৰিবলগীয়া দিশ। গতিকে এই আলোচনাটিৰ পৰা ছাত্ৰ ছাত্ৰীসকলে বৰগীতৰ এটি চমু পৰিচয় লাভ কৰাৰ লগতে মাধৱদেৱৰ বৰগীতৰ সংখ্যা, ভাষা, বিষয়বস্তু, বিশেষত্ব ইত্যাদি সম্পৰ্কে এটি সম্যক ধাৰণা লাভ কৰিব পাৰিছে বুলি আশা কৰিছো। অসমীয়া সাহিত্য, সংস্কৃতি, সমাজ জীৱনত ধৰ্মীয়ভাৱেই হওক বা ধৰ্ম নিৰপেক্ষভাৱেই হওক গভীৰভাৱে প্ৰভাৱ বিস্তাৰ কৰি থকা শংকৰদেৱ আৰু মাধৱদেৱ বিৰচিত বৰগীতসমূহৰ বিষয়ে আৰু অধিক অধ্যয়নৰ বাবে ছাত্ৰ ছাত্ৰীসকলে বিভিন্ন ধৰণৰ পুথিৰ সহায় ল'ব পাৰে। ভূপেন্দ্ৰনাথ ওজাৰ বৰগীত ৰসামৃত, মহেশ্বৰ নেওগৰ স্বৰৰেখাত বৰগীত, অসমীয়া সাহিত্যৰ ৰূপৰেখা, নীলমণি মহন্তৰ বৰগীত আৰু নিৰ্বাচিত নাটৰ গীত, সত্যেন্দ্ৰনাথ শৰ্মাৰ অসমীয়া সাহিত্যৰ সমীক্ষাত্মক ইতিবৃত্ত, মনস্মিতা হাজৰিকাৰ শুন শুন ৰে সুৰ ইত্যাদি পুথিৰ সহায় ল'ব পাৰে। তেন্তে আজিৰ আলোচনাটি ইমানতে সামৰিছো। ধন্যবাদ।